নমস্কাৰ, মই কষ্ট্ৰী মহন্ত আৰু আপোনালোক সকলোকে মোৰ চেনেল বি ইয়ৰ বেষ্ট চেল্ফলৈ স্বাগতম জনাইছোঁ আৰু ৱেলকাম কৰিছোঁ আমাৰ এই মেজিকেল জাৰ্নিটোলৈ, যিটো মেজিকেল জাৰ্নিৰ আজি ডে নাম্বাৰ 3 আৰু এই ডে নাম্বাৰ 3 ছাবজেক্টটো হৈছে মেজিকেল ৰিলেশ্যনশ্বিপ। গতিকে আহক আমি আজি জানো কেনেকৈ আমি গ্ৰেটিটিউড প্ৰেক্টিছ কৰি আমাৰ ৰিলেশ্যনশ্বিপবোৰ সুন্দৰ কৰি তুলিব পাৰোঁ আৰু জীৱনটো এটা মিনিংফুল কৰি তুলিব পাৰোঁ। আজি প্ৰেক্টিছৰ আগতে কিতাপখনত কিখিনি কথা লিখিছে সেইখিনি মই অকণমান ক'ব বিচাৰিছোঁ। ইয়াত প্ৰথমতে লিখিছে যে আপোনাৰ এটা গ্ৰহত, এটা প্লেনেটত যদি আপোনাক অকলে এৰি দিয়া যায় আৰু আপুনি জানে যে সেই প্লেনেটৰ গৰাকী আপুনি, আপোনাৰ হাতত চব আছে, কিন্তু সেই এনেকুৱা এটা লাইফৰ কিবা মিনিং আছে জানো য'ত আপুনি অকলেই থাকে? তেনেকুৱা লাইফৰ নিশ্চয় কোনো ধৰণৰ মিনিং নাই। আমাৰ জীৱনত যিখিনি সুখৰ বা দুখৰ যিখিনি আমি এক্সপিৰিয়েঞ্চ কৰোঁ, যিখিনি অভিজ্ঞতা আমাৰ হয়, সেইখিনি আমাৰ সম্পৰ্কখিনিৰ কাৰণে। আমাৰ জীৱনটো মূল্যৱান আৰু কেতিয়াবা মূল্যহীন হৈ পৰে অকল আমাৰ সম্পৰ্কখিনিৰ কাৰণে। গতিকে সেইকাৰণে কোৱা হয় দ্য কোৱালিটি অফ ইয়ৰ লাইফ ডিপেণ্ডছ অন দ্য কোৱালিটি অফ ইয়ৰ ৰিলেশ্যনশ্বিপছ। এইটো কথা আপুনি মন কৰিলে গম পাব যে আমাৰ সম্পৰ্কবোৰৰ কাৰণে আমি যেতিয়াই কৃতজ্ঞ হৈ থাকোঁ তেতিয়া আমাৰ সম্পৰ্কবোৰ বৰ সুন্দৰ হৈ থাকে। যদি কেতিয়াবা কোনোবা কাৰণত আমি কিবা এটা কমপ্লেইন আমি ৱৰ্ড হিচাপে ইউজ কৰিছোঁ, নহ'বা যদি আমি মনৰ পৰাও যদি কিবা এটা বেয়া পাইছোঁ, তেতিয়া আমাৰ সেই সম্পৰ্কখিনিৰ অকণমানকৈ হ'লেও বেয়া ফাললৈ ঢাল খায়। গতিকে আমাৰ ইয়াত এইটো কৈছে যে ৰিচাৰ্চতো এইটো কথা কৈছে যে যিটো আমি বেয়া পোৱা, যিটো বেয়া কথা বা বেয়া চিন্তা কৰোঁ বেলেগৰ কাৰণে, তেতিয়া সেইটো সেই মানুহজনতকৈ আমাৰ নিজক বেছি সেইখিনি আমাক ক্ষতি কৰে। গতিকে সেইটো নহয় যে আপোনাৰ সেই ৰিলেশ্যন, সেই গ্ৰেটফুল নোহোৱাৰ কাৰণে সেই ৰিলেশ্যনটোহে যে নষ্ট হ'ল, সেইটো নহয়। তাৰ লগত সম্পৰ্কৰ যিখিনি গোটেইখিনি বেলেগ বেলেগ সম্পৰ্কখিনিৰ লগতো মানে সেই বস্তুটোৱে এফেক্ট কৰে। যিহেতু আমাৰ ল অফ এট্ৰেকশ্যনটোৱে কয় যেতিয়া যিমানলৈকে আমি গ্ৰেটফুল হৈ থাকোঁ চব বস্তুৱে আমি সিমান তেনেধৰণে পাওঁ। গতিকে ইয়াত এইটো কথাই কৈছে, এটা যদি কমপ্লেইন কৰিছে কোনোবা এটা সম্পৰ্কক লৈ পেলাই, তেতিয়াহ'লে আমি 10টা ব্লেছিঙৰ কথা ভাবিব লাগে। 10টাতকৈ এটাও যদি কম হয় তেতিয়াহ'লে কি হয়? ক্ষতিটো কিন্তু আমাৰেই হয়। এই কিতাপখনতে তেওঁৰ সেই চেপ্টাৰটোত খুব ধুনীয়া কথা এটা লিখিছে। সেইটো এনেধৰণে লিখিছে, গ্ৰেটিটিউড ফৰ ইয়ৰ ৰিলেশ্যনশ্বিপ ডাজন্ট চেঞ্জ অনলি ইয়ৰ ৰিলেশ্যনশ্বিপ, ইট অলছ' চেঞ্জেছ ইউ। মানে অকল যে আপোনাৰ সেই সম্পৰ্কটোহে সলনি কৰিব সেনে নহয়, আপোনাকো সলনি কৰিব। আপোনাৰ লগত আপোনাৰ ৰিলেশ্যনশ্বিপটোকো আপুনি বুজি পোৱা হ'ব, সেই কথাই লিখিছে। ইয়াত কৈছে, no matter what your temperament is now, gratitude will give you more patience, understanding, compassion and kindness to the point where you won't even recognize yourself. হয়তো আজিৰ ডেটত আপুনি নিজেও নাজানে আপুনি কিমান কাইণ্ড হাৰ্টেড হয়, কিমান আণ্ডাৰষ্টেণ্ডিং হয়, কিমান আপোনাৰ ধৈৰ্য আছে, হয়তো আজি নাজানে। কিন্তু গ্ৰেটিটিউড প্ৰেক্টিছ কৰিলে তাৰমানে আপুনি আপোনাৰ নিজকো আপুনি নিজে চিনি পাব পৰা হ'ব। আপোনাৰ নিজৰ লগত নিজৰ সম্পৰ্কটো আপোনাৰ গভীৰ হৈ পৰিব। ইয়াতে সেই কৈছে, উই কেন অনলি বি ছেইড টু বি এলাইভ ইন দ'জ moments when our hearts are conscious of our treasures। মানে আমাৰ ট্ৰেজাৰখিনি ক'ত থাকে, আমাৰ হেপিনেছ ক'ত থাকে? আমাৰ সম্পৰ্কখিনি সুন্দৰ হৈ থাকিলে আমাৰ হেপিনেছ থাকে, জীৱনৰ মূল্য থাকে আৰু জীৱনৰ অৰ্থ আমি বিচাৰি পাওঁ। গতিকে সেইখিনি সময়তহে আমি আচলতে সঁচাকৈ আমি জীয়াই আছোঁ। ইয়াতে যিটো প্ৰেক্টিছৰ কথা কৈছে, আজি যিটো প্ৰেক্টিছ হ'ব, সেই প্ৰেক্টিছত মই যোৱাকালি প্ৰেক্টিছতে কৈ দিছিলোঁ যে আপুনি আপোনাৰ জীৱনত সকলোতকৈ প্ৰভাৱশালী 3জন মানুহৰ ফটো আপুনি উলিয়াই থ'ব। ফটোখন প্ৰিণ্ট আউট কৰিব লাগিব বুলি কথা নাই, আপোনাৰ লেপটপত ৰাখিব পাৰে, আপোনাৰ ফোনতো কাভাৰ বুলি হিচাপে ৰাখিব পাৰে বা ফোনৰ গেলেৰীটো ৰাখি আপুনি সেই ব্যক্তিকেইজনৰ কাৰণে, প্ৰতিজনৰ কাৰণে আপুনি চিন্তা কৰক, প্ৰতিজনে আপোনাৰ জীৱনত কেনেধৰণে প্ৰভাৱ পেলাইছে, আপোনাৰ কাৰণে কি কৰিছে, আপুনি কিয় সেই ব্যক্তিজনৰ কাৰণে গ্ৰেটফুল ফিল কৰিছে, সেইখিনি চিন্তা কৰক। চিন্তা কৰি তেওঁক মনৰ পৰা থেংক ইউ কওক আৰু তেওঁ আপোনাৰ জীৱনত থকাৰ বাবে আপোনাৰ কি হৈছে সেই বিষয়ে আপুনি লিখক। সেই 3জনৰে বিষয়ে আপুনি ৰাখক। যিকোনো মানুহেই হ'ব পাৰে সেই 3জন। আপোনাৰ পেৰেণ্টছ হ'ব পাৰে, আপোনাৰ টিচাৰ হ'ব পাৰে, আপোনাৰ হাজবেণ্ড, আপোনাৰ ৱাইফ হ'ব পাৰে, যিকোনো মানুহেই হ'ব পাৰে, গ্ৰেণ্ড পেৰেণ্টছো হ'ব পাৰে আপোনাৰ। গতিকে সেই তেওঁলোকৰ 3জনৰ বিষয়ে আপুনি খুব সুন্দৰকৈ ভাবক আৰু সেই প্ৰেক্টিছটো আপুনি দিনটোত
কেইবাবাৰো কৰক আপুনি কামৰ মাজতো থাকিলেও আপুনি মোবাইলতে পটকখন উলিয়াই সেই অনুভূতিটো বেছি জৰুৰী গতিকে হেতু কাম আপুনি আজি আমাৰ ৰিলেশনশিপৰ যেটো প্ৰেক্টিস হয় হেতুৱে আৰু ৰাতিপুৱাৰ প্ৰেক্টিসটো আপুনি 10টা ব্লেচিংছ লিখিবই লাগিব 3 নম্বৰ দিনতো 10টা ব্লেচিংছ লিখক তাৰ পিছতে দিনটোত আপুনি এখিনি প্ৰেক্টিস কৰক আৰু ৰাতিলে আপোনাৰ গ্ৰেটিটিউড ৰকত আপুনি ক'ব যে আপোনাৰ দিনটোত সম্পূৰ্ণ সকলোতকে ভাল কি এক্সপেৰিয়েন্স হ'ল সকলোতকে দিনটোৰ বেষ্ট মোমেন্টটো কি হয় কিহৰ কাৰণে আপুনি থ্যাংক ইউ ক'ব এই গ্ৰেটিটিউড ৰকত থ্যাংক ইউ ক'ব আৰু ওচৰতে আপোনাৰ থৈ পেলাই আপুনি শুই যাব পাৰিব গতিকে প্ৰেক্টিসটো কৰক আৰু এই প্ৰেক্টিসটো আজি এটো বুলিয়ে নহয় আপুনি যেতিয়াই তেতিয়াই এটো প্ৰেক্টিস কন্টিনিউ কৰি থাকিব পাৰে যদি আপুনি বিচাৰে আপোনাৰ ৰিলেশনশিপত আপুনি ধ্যান দিব লগা হৈছে আপোনাৰ ৰিলেশনশিপটোৰ যিকোনো ধৰণৰ ৰিলেশনশিপে আপুনি বেটাৰ কৰিব বিচাৰিছে গতিকে তেতিয়া হেতু আপুনি ডেইলি হিচাপে এটো আপুনি প্ৰেক্টিসটো কৰি থাকিব পাৰিব আজিলৈ মানে এই জাৰ্নিটোত মোৰ লগত এতিয়ালৈকে থকাৰ বাবে থ্যাংক ইউ